Hi guys, welcome back to my second channel Replace Vlog. To guys, গোটেই ফ্যামিলি খিনি ওলাইছো আজি এঠাইত ফুৰিবলৈ গৈ আছো আৰু দেখি আছো আপোনালোক ক'ত গৈ আছো। ফাইনালি আমাৰ জায়গাটো আহি পালো হয়গ্ৰীব মাধৱ। তো গাইস আমি সকলোৱে জানো প্ৰসিদ্ধ পঞ্চতীৰ্থভূমি আমাৰ হয়গ্ৰীব মাধৱ কেদাৰ। তো তালৈকে আহিলো আৰু ফাইনালি আমি চাকচোন ইমান অখচিৰি বগাব লাগে হয়গ্ৰীব মাধৱলৈ উঠিবলৈকে হলে। তো আমি গৈ আছো। তো গাইস আহি বহুত ভাল লাগিলে হাজলৈকে আৰু আমাৰ হাজবেণ্ডৰ মামাহঁতৰ আইতা অৰ্থাৎ আমাৰ আইতা মামাহঁতৰ তো কেনেকৈ ধৰি উঠাই আছে যিহেতু চাই থাকিব ভিডিঅ'টো। তো গাইস এয়া হৈছে আমাৰ হয়গ্ৰীব মাধৱৰ বাহিৰৰ অংশ আৰু এয়া ভিতৰচোৱা মন্দিৰ ভাগ আৰু এয়া আইতাজনী আৰু এইফালে আহিছে আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক। তো এয়া হৈছে হয়গ্ৰীব মাধৱ আৰু এয়া এনেকৈ চাওকচোন কেনেকৈ শাৰী পাতি লাইন ধৰিবলগীয়া হৈছে ভগৱান দৰ্শন কৰিবলৈকে। তো বহুত দীঘলীয়া এটা শাৰী। তো তাৰ মাজতে আমিবোৰ এনেকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ মই আৰু বেছি ভিডিঅ' ৰাখিবলৈ নোৱাৰিলোঁ কাৰণ যিহেতু ফেমিলিৰ লগত গৈছোঁ। তো মাহঁতৰ শহু দেউতাহঁতৰ লগত তো সিহঁতৰ আগত তেনেকৈ ভিডিঅ' কৰি থকা নহ'ল। আৰু এয়া হয়গ্ৰীব মাধৱৰ ভিতৰ ভাগৰ অংশ কিছুমান আপোনালোকৰ ওচৰত দেখুৱাম বুলি ৰাখিছিলোঁ। তো তাকেহে চাওক আপোনালোকে এয়া ভিতৰ ভাগৰ অংশ। ভিতৰ ভাগতো এটা দীঘলীয়া শাৰী। তো এয়া ভিতৰ ভাগত আন্ধাৰ বেছি পোহৰ নাই বাবে এনেকৈ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। নেজানো ভিডিঅ' কৰিব পাৰি নে নোৱাৰি। তো সেইবাবেহে অকণমান মনে মনে ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকৰ ওচৰত দেখুৱাম বুলি। আৰু এয়া আমি ওলাই অহাৰ পিছত আকৌ এয়া দীঘলীয়া শাৰী আৰু এনেকৈ এয়া মন্দিৰ ভাগ আপোনালোকক দেখুৱালোঁ। আৰু এয়া হৈছে হয়গ্ৰীব মাধৱৰ বাহিৰৰ অংশ। ইয়াৰ বাহিৰৰ অংশটো এটা ভিডিঅ' বনাই ৰাখিছিলোঁ আপোনালোকক দেখুৱাম বুলি ৰিলছ বনাইছিলোঁ। তাকে আপোনালোকৰ ওচৰত আগবঢ়ালোঁ আৰু আপোনালোকেও আহিব বহুত বেছি ভাল লাগে হাজোলৈ। তো যোৱা নাছিলোঁ যদিও ওচৰতে হয় তথাপি গ'লোঁ এতিয়া ভাল লাগিলে। ইমান ওচৰতো নহয় বাৰু আমাৰ যিহেতু বৰপেটা ৰোডৰ ফালে হয়। তো সেয়েহে আৰু এয়া তাত থকা লক্ষী মন্দিৰৰ দৃশ্য আৰু এয়া বাহিৰৰ পিনে থকা দৃশ্য আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। আৰু এয়া হৈছে হয়গ্ৰীব কেদাৰৰ পৰা ওলালোঁ। এতিয়া যাওঁ হয়গ্ৰীব মাধৱৰ পৰা ওলালোঁ। এতিয়া আমি গৈ আছোঁ কেদাৰলৈকে যাম যিহেতু আহিলোৱে হয়গ্ৰীব মাধৱ দৰ্শন কৰিলোঁ। এয়া হয়গ্ৰীবৰ পৰা হয়গ্ৰীব মাধৱৰ আহিছোঁ আৰু আমি এতিয়া যাওঁ আমাৰ এতিয়া ছেকেণ্ড জাৰ্ণি হ'ব কেদাৰলৈ আহিলোঁ। এয়া হাজবেণ্ডে আইতা কোচত বহাই ওপৰলৈ উঠি আছে এয়া কেদাৰলৈকে। তো বহুত এটা দীঘলীয়া চিৰি। তো চিৰিবোৰ বগাই যাব লাগে বহুত ওখ হয়। তো তথাপি আহিলোঁ যেতিয়া হয়গ্ৰীব মাধৱ দৰ্শন কৰিলোঁ এয়া মা আৰু এতিয়া আমি কেদাৰলৈ গৈ আছোঁ সকলোখিনি এয়া সৰু দেউতা আৰু এয়া হৈছে কেদাৰ মন্দিৰ। তো ভাল লাগিল বহুত বেছি আৰু এয়া আমাৰ দৰাৰ সখী হাজবেণ্ডৰ সখী। তো আমাৰ ডাঙৰ বাইদেউৰ বেগখন লৈছে যিহেতু তাৰ কোচত কেঁচুৱা আছে সেইবাবেহে আৰু আমি কেদাৰ দৰ্শন কৰি লাহে লাহে নামি ঘৰলৈ বুলি উভতি আছোঁ। আৰু গাইজ এতিয়া আকৌ এঠাইলৈ যাম য'ত ভীমে ভাত খোৱা চৰিয়াটো আছে। তো গাইজ ফাইনেলি আমি আহি পালোঁ এয়া ভীমে ভাত খোৱা চৰিয়াটো। নেজানো কিমান দূৰ সত্য তাত লিখা আছে এয়া ভীমে ভাত খোৱা চৰিয়া আৰু গাইজ ঘৰলৈ বুলি গাটো বেছি ভাল নহয় তথাপি অকণমান পিছফালে বহিছোঁ যেতিয়া অকণমান হাঁহি ফূৰ্তি কৰি আহিছোঁ। আৰু শেষত আমি যাম বৰপেটা সত্ৰলৈকে। তো তাৰ পৰা আহিলোঁ এয়া ফাইনেলি আমি বৰপেটা সত্ৰ পালোঁ। এয়া বৰপেটা সত্ৰৰ কিছু অংশ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ যিহেতু গা বহুত বেয়া। বাই বাই গাইজ আজিলৈ সামৰোঁ বাই বাই।